এই দিনটোত 527.17 বিঘা মাটি আমি তেওঁলোকৰ নামত আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ। 3 আগষ্টত ভূমিপূজন হ'বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পত প্ৰত্যক্ষভাৱে 20,000 শিক্ষিত যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন। একেদৰে পৰোক্ষভাৱেও নিযুক্তি পাব 10,000 থলুৱা যুৱক যুৱতীয়ে। অৰ্থাৎ 27,000 কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি পাব 30,000 নিবনুৱাই। অহা 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এই ছেমিকণ্ডাক্টৰ প্ৰকল্প। 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ আমি ভূমিপূজন কৰিম। সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব। জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব। টাটা গ্ৰুপৰ পোনপটীয়া সহযোগ আৰু অসম চৰকাৰৰ আশাসুধীয়া প্ৰচেষ্টাত জাগিৰোডে লাভ কৰিব এটা অত্যাধুনিক প্ৰকল্প, য'ত ৰাজ্যৰ থলুৱাই নিযুক্তি পাব। অসম চৰকাৰ আৰু টাটা গ্ৰুপৰ ঐতিহাসিক উপহাৰ পাই আনন্দত আত্মহাৰা জাগিৰোডৰ প্ৰতিটো প্ৰজন্মৰ নাগৰিক।